নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ বৰুৱা। মই আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আজি প্ৰায় 4টা বছৰৰ ভিতৰত মই আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ। কিছুমান ব্যক্তিগত কাৰণবশতঃ মই আপোনালোকৰ মাজত উপস্থিত থাকিব পৰা নাছিলোঁ, আৰু এতিয়াৰ পৰা মই আপোনালোকৰ মাজত পুনৰ আকৌ থাকিম। গতিকে আপোনালোকে যাতে মোক আগৰ দৰে মৰম চেনেহ কৰি মোক আকৌ আগবাঢ়ি যোৱাত সহায় কৰে, তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকলৈ বিশেষ অনুৰোধ থাকিল। আজি মই আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। যিসকলে ইংৰাজী বিষয়টো জানিব বিচাৰে বা তেওঁলোকে কিছুমান অসুবিধাত সন্মুখীন হয় ইংৰাজী ভাষা জানোতে, তেওঁলোকক উদ্দেশ্যি এই ভিডিঅ'টো বনোৱা হৈছে। আৰু তেনেহ'লে আমি পলম নকৰি বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ইংৰাজী ভাষাটোৰ গুৰুত্বতা বহু পৰিমাণে বৃদ্ধি হৈছে, আৰু আমাৰ অসমতো এনেকুৱা ধৰণৰ নুই কৰিব নোৱাৰি। সেয়েহেতু আমি উঠোঁতে বহোঁতে খাওঁতে ইফালে যাওঁতে ক'ৰবালৈ ফোন কৰোঁতে আমাৰ প্ৰতি মুহূৰ্ততে আমাৰ ইংৰাজী ভাষাটো খুব জৰুৰী হৈ পৰিছে। সেই উদ্দেশ্যৰ আগত ৰাখি আমাক কেৱল ছাত্ৰ ছাত্ৰীকেই নহয়, সকলোকে আমাক ইংৰাজী আজিৰ যুগত প্ৰয়োজন হৈছে। সেই তেনেধৰণৰ মহান উদ্দেশ্য ৰাখি পেলাই মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, সকলো কাৰণে বনাইছোঁ। গতিকে পলম নকৰি বলক আমি আমাৰ ভিডিঅ'ৰ মাজলৈ যাওঁ। আমি সকলোৱে জানো যে ইংৰাজী ভাষাটো জনাটো খুব গুৰুত্বপূৰ্ণ, কিন্তু তাৰ আগত আমি কিছুমান কথা জানিব লাগিব। কিছুমান কথা ধৰক, আমি ইংৰাজী ভাষাটো জানিবলৈ আমাৰ মিনিমাম 500মান শব্দ লাগিবই আমাক ইংৰাজী ভাষাৰ। আৰু ইয়াৰ পিছতে আমাৰ কিছুমান সেই শব্দসমূহ যেতিয়া আমি শিকাৰ পিছত আমাক গ্ৰামাৰৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক লাগিব, আৰু যিমান পাৰি আমি প্ৰেক্টিচ কৰিব লাগে। তেতিয়া আমাৰ ইংৰাজী ভাষাৰ কোনো ধৰণৰ বিশেষ অসুবিধা নাথাকে পঢ়োঁতে আৰু লিখোঁতে। আজি মই সেই 3টা টপিকৰ ভিতৰত এটা টপিকৰ ওপৰত মই আলোচনা কৰিম। সেইটো হৈছে ধৰক ভকেবুলাৰী। আমি ভকেবুলাৰী কেনেধৰণে বঢ়াব পাৰোঁ বা বৃদ্ধি কৰিব পাৰোঁ। গতিকে আমি আৰম্ভ কৰিছোঁ। এতিয়া ধৰক আমি থাম্বনেইলখনত আপোনালোকে দেখিছিলে যে প্ৰথম শব্দটো আছিলে আমাৰ ইংলিছ শব্দটো আমি আৰম্ভ কৰোঁ। ইংলিছ ধৰক, এতিয়া আমি এটা ইংৰাজী শব্দত কেইবাটাও শব্দাংশৰ যোগ হৈ পেলাই এটা নতুন শব্দ গঠন হয়। শব্দাংশ শ্লেবল। আমাৰ এটা শ্লেবলত আমাৰ বিশেষ অসুবিধা নাথাকে, কিন্তু আমাৰ যেতিয়া 2টা শ্লেবল বা 3টা শ্লেবল বা তেনেধৰণৰ শ্লেবলটো বাঢ়ি শব্দটো ডাঙৰ হৈ যায়, তেতিয়া আমাৰ উচ্চাৰণতো খেলি মেলি হয় বা আমাৰ স্পেলিঙতো আমাৰ খেলি মেলি হোৱাটো আমাৰ সন্মুখীন হ'ব লগা হয়। আচলতে আমি যদি সেই ডাঙৰ শব্দবিলাক যদি আমি শ্লেবল সহকাৰে বা শব্দাংশৰ সহায়তে যদি ভাগ কৰি পেলাই মনত ৰাখিবলৈ বা স্পেলিংবোৰ আমি চেক কৰি চাওঁ, তেনেহ'লে আমাৰ খুব সহজ হৈ পৰে। যেনে ধৰক, এতিয়া ইংৰাজী শব্দটো ইংলিছ শব্দটো 2টা শ্লেবল আছে। 2টা শ্লেবল ইং এটা শ্লেবল আৰু লিছ সিটো ছেকেণ্ডটো শ্লেবল, আৰু এই 2টা শ্লেবল লগ হৈ পেলাই আমাৰ ইংলিছ শব্দটো গঠন হৈছে। তেনেধৰণে আমাৰ তেতিয়া প্ৰথম শ্লেবলত আমাৰ ENG ইং 3টা আখৰেৰে এটা শ্লেবল হ'ল, আৰু দ্বিতীয়টো হ'ল LISH লিষ্ট। এতিয়া ইংটোত আমাৰ একো অসুবিধা নাথাকে মনত ৰাখিবলৈ, আৰু লিষ্টটোতো আমাৰ অসুবিধা নাথাকে। আমি এটা শ্লেবলৰ শব্দবিলাক আমি সকলোৱে সৰুৰে পৰা শিকি আছোঁ, খুব সহজে আমি জানো সেইটো, কিন্তু আমাৰ প্ৰব্লেম হয় কেইবাটাও শ্লেবল লগ ল'বলৈ। কিন্তু আমি সেইটো বহুতে নাজানো যে শ্লেবলৰ সহায়তো যে আমি শব্দবিলাক নতুন গঠন হয়। গতিকে আমি এতিয়া ইংলিছ শব্দটো এনেধৰণে গঠন হয়। এতিয়া দ্বিতীয়টো হ'ল আমাৰ আপডেট। আমি সকলোৱে জানো আপ এটা মিনিং কৰে আৰু ডেট বেলেগ এটা মিনিং কৰে, কিন্তু 2টা শ্লেবল লগ হৈ যে এটা নতুন ধুনীয়া শব্দ গঠন হৈছে, আমি সেইটো হয়তো কিছু ক্ষেত্ৰত মন নকৰোঁ। তেনেহ'লে একেবাৰে সহজ হ'লনে? আপ আৰু ডেট মিলি এটা ধুনীয়া শব্দ হ'ল আপডেট। এতিয়া হ'ল আমাৰ যেনে ধৰক আকৌ ক্ৰিকেট। অকণমান যিসকলে জানে তেওঁলোকৰ কাৰণে অসুবিধা নাথাকে, কিন্তু যিসকলৰ কাৰণে অকণমান দুৰ্বল বুলি ভাবে নিজকে ইংৰাজী বিষয়টোৰ ওপৰত, তেওঁলোকৰ কাৰণে কিন্তু টান হয় ইংলিছ শব্দটো ক্ৰিকেট শব্দটোৰ কাৰণে। ক্ৰিকেট শব্দটো আমি 2টা শ্লেবল পাওঁ, ক্ৰি এটা শ্লেবল আৰু ক্ৰেট দ্বিতীয় শ্লেবল। এই 2টা মিলি এটা
ধুনীয়া শব্দ গঠন আছে ক্ৰিকেট, যিটো আমি খেলোঁ সকলোৱে আমি ভাল পাওঁ। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত এইটো ক্ৰিকেটটো বহুত জনপ্ৰিয়। তাকেতো আমি এই দুটা চিলেবলৰ সহায়ত আমি শুদ্ধকৈ লিখিব লাগিব আৰু শুদ্ধকৈ উচ্চাৰণো কৰিব লাগিব। এতিয়া আমি আজিৰ পৰা গম পালোঁ নহয় ক্ৰিকেট শব্দটো ক্ৰি, CRI ক্ৰি আৰু CKET ক্ৰিকেট। এতিয়া আমি 3 নম্বৰলৈ চাব। এইটো 3 নম্বৰ শব্দটো হৈছে আছামিজ। ইয়াত কেইবাটাও শব্দ আছে, কেইবাটাও শব্দাংশ আছে, কেইবাটাও মানে বেছি নাই তাত। কিন্তু আছাম আৰু ইষ্ট, আছামটোতো আমি চবেই জানোৱেই যিহেতু আমি অসমৰ বাসিন্দা, আৰু ইষ্ট ESE ইষ্ট, আৰু এই দুটা লগ কৰি পেলাই আমাৰ অসমীয়াৰ প্ৰতিশব্দ আছামিজ গঠন হৈছে। গম পালেনে বন্ধুসকল? খুব মজা নহয়নে বাৰু? এতিয়া বলক ফুটবল। ফুটবলটো আপুনি একেবাৰে সহজ, ফুট আৰু বল, FWT ফুট আৰু BAL দুইটা ষ্টেপত যদি লগ খুৱাই দিওঁ আমাৰ ধুনীয়াকৈ সৰুৰ পৰা আমি খেলি থকা এতিয়ালৈ খেলি থকা ফুটবলটো আমি গঠন হয় এনেধৰণে। এতিয়া হৈছে ডকুমেণ্ট। চবেই জানো আমাৰ জীৱনত লাইফত সকলোৰে কাৰণে এই ডকুমেণ্টটো প্ৰয়োজন হয়, কিন্তু আমি যেতিয়া লিখিবলৈ বা শুদ্ধ উচ্চাৰণ কৰিবলৈ হয় কিন্তু আমি টান পাওঁ। একেবাৰে সহজ, DOCU ডকু এটা চিলেবল, আৰু মেণ্ট MENT ডকু আৰু মেণ্ট, এই দুটা চিলেবলৰ সহায়ত ডকুমেণ্ট শব্দটো গঠন হৈছে। গম পালেনে বন্ধুসকল? আৰু এনেধৰণৰ বহুত ধুনীয়া ধুনীয়া শব্দ আছে যিবিলাক আমি চিলেবলৰ সহায়ত শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰোঁ আৰু শুদ্ধকৈ আমি স্পেলিঙো আমি লিখিব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নাথাকে তাত। এই যদি মেথডৰ সহায়ত যদি আমি ইংৰাজী শব্দবোৰ ডাঙৰ ডাঙৰ শব্দবিলাক মনত ৰাখিবলৈ যত্ন কৰোঁ, তেনেহ'লে ইংৰাজী ভকেবুলাৰী আমাৰ গ্ৰ' হোৱাটো নিশ্চিত। ইয়াৰ পিছতো আমি বহুত ধৰণৰ এনেকুৱা ধৰণৰ আমাৰ কথা মনত ৰাখিবলৈ আছে। সেইকেইটা মই আপোনালোকক আজি ভিডিঅ'টোত সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু দুটামান কথা আপোনালোকক শিকাই যাম আজি। এটা কথাটো হ'ল আমি TURE, এইটো আমি ছাৰ বুলি উচ্চাৰণ কৰোঁ, TURE। সেইটো কিন্তু আমি স্পেলিঙৰ পৰা চাবলৈ গ'লে কিন্তু তাৰ অলপ মানে মিনিংটো ইফাল সিফাল হয় বুলি বহুতৰে হয়তো ডাউট থাকিব পাৰে, কিন্তু আমাৰ একেবাৰে সহজ, তাক ছাৰ উচ্চাৰণ কৰোঁ। কিয় এইটো মই যেতিয়া গ্ৰামাৰত আমি কথা পাতিম আলোচনা কৰিম তেতিয়া আপোনালোকক ক'ম বাৰু, কিন্তু এতিয়া আপোনালোকে জানি থওক যে TURE এইটো মিলি পেলাই উচ্চাৰণ লোৱা সময়ত ছাৰ আহে, ছাৰ। চতাকে ছাৰ ছাৰ। এতিয়া এই ছাৰ শব্দটো শব্দৰ মাজত বা শেষত থাকে, আগত নাথাকেই। তেতিয়া সেই তেনেকুৱা ছাৰ শব্দ লগাই পেলাই বহু ধৰণৰ শব্দ গঠন কৰিব পাৰি। যেনে ধৰক আপোনাৰ মিক্স, পিক, লেক, টেক্স, পাং। এতিয়া ইহঁতৰ লগত যদি আমি লগাই দিওঁ ছাৰটো, তেনেহ'লে আপোনালোকে কওকচোন কি কি শব্দ হ'ব পাৰে? মিক্সাৰ, পিকচাৰ, লেকচাৰ, টেক্সাৰ, পাংচাৰ, এনেধৰণৰ বহু দীঘলীয়া শব্দৰ লিষ্ট আছে। আপোনালোকে গম পালেনে? পিকটোতো আমাৰ কাৰণে একেবাৰে প্ৰথম চিলেবল, পিক একেবাৰে সহজ, PIC পিক, আৰু ছাৰটোতো গম পালোৱেই। দ্বিতীয় শব্দটো হৈছে লেকচাৰ, LECTURE, লেক আৰু এইফালে ছাৰ, লেকচাৰ। এইটো হ'ল টেক্সাৰ আৰু ধৰক পাংচাৰ। এইকেইটা মই আপোনালোকক কেৱল বুজাবৰ কাৰণেহে কৈছোঁ দেই, বহুত দীঘলীয়া শব্দৰ লিষ্ট আছে। খালি ছাৰটো মনত ৰাখিলেই হ'ল, ছাৰ, TURE, ছাৰ। মজা নহয়নে? এতিয়া আমি আৰু এটা আপোনালোকক শিকাই দিছোঁ, সেইটো হৈছে ধৰক চন, TION। সেইটো আমি চন বুলি উচ্চাৰণ কৰিব লাগে। লিখোঁতো আমাক যাতে খেলি মেলি নহয়, TION, চন। এতিয়া তাৰ কেইটামান উদাহৰণ লৈছোঁ, যে ফৰ্মেশ্যন, এইটো উদাহৰণৰ কাৰণে কৈছোঁ দেই, ইয়াৰ পিছত আকৌ পাম আমি। ইন্ট্ৰডাকশ্যন, প্ৰহিবিশ্যন, মেডিটেশ্যনছ, লোকেশ্যনছ, ভেকেশ্যনছ, এনেধৰণৰ বহু শব্দ, দীঘলীয়া শব্দৰ শাৰী আছে। খালি অকল আমি মনত ৰাখিলেই হ'ল, প্ৰথম চিলেবলটোত আমাৰ চকু দিলেই হ'ল। ফৰ্মেশ্যন,
মেডিটেশনস ইয়াৰ ফৰ্মে এটা চিলেবল মেডিটে তাত বা দুটা চিলেবল আছে, এটা মেডি আৰু এটা টে। তাৰ ধৰতে ভেকেশ্যন, ভেৰিফিকেশ্যনছ এনেধৰণৰ বহু শব্দ আছে। প্ৰথম আমি চিলেবলটো মনত ৰাখিলেই হ'ল কেৱল। পিছৰকেইটাতো আমাৰ অট'মেটিকেলি মনত ৰাখিলেই, চবতে চন চবতে চাৰ এনেধৰণে শব্দবিলাক আমি মনত ৰাখিব পাৰোঁ। আৰু তেনেধৰণৰ বহু দীঘলীয়া শব্দ শাৰী নাই, সেইবিলাক কথা আমি জানিলেই হ'ল কেৱল। গতিকে আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু আজি ইয়াতে সামৰিম আমি ভিডিঅ'টো। সামৰাৰ আগত আপোনালোকক কৈ গৈছোঁ যে মোৰ ভিডিঅ' দিয়া বহু পলম হৈছে, বহুত বছৰেই হৈ গ'ল। গতিকে আপোনালোকে যাতে মোক আকৌ মৰম চেনেহ কৰিব আগৰ দৰে। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আমাক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ বাই বাই। থেংক ইউ।